হাই বন্ধু বান্ধৱী সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া আইধান মেলাত যাম। আইধান মেলাত এইখনৰে যাম আমি। এইখন আমাৰ স্কুটাৰ হয়। এই স্কুটাৰখনৰ নাম থৈছোঁ মই টাইগাৰ। আৰু মোৰ ঘৈণীয়েকজন স্কুটাৰৰ কাষতে থিয় দি আছে। গতিকে আমি গিৰিয়েক ঘৈণীয়েকে যাম। আইধান মেলাখন আমি সুন্দৰকৈ উপভোগ কৰি আহিম। আৰু লগতে আইধান মেলাত কাক কাক আমাৰ ইউটিউবাৰসকলক লগ পাম সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ এজনী ছোৱালী আছে, অৰ্থাৎ বিটি, সেইজন আগতে আগবাঢ়ি গৈছে। গতিকে তাইক লগ পালে নিশ্চয় আমি দেখুৱাবলৈ চেষ্টা কৰিম। হাই গাইছ, এতিয়া আমি আহি আইধান মেলা পালোহি। আৰু এতিয়া আমি আইধান মেলাত গৈ আছোঁ। আপোনালোকক আইধান মেলা সম্পূৰ্ণ বজাৰখিনি আৰু পূজা পাতলখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে অকল চাই থাকিব। ঐ বুঢ়ী, তোমাৰ পূজা চোৱা হ'ল নেকি? পূজা চোৱা হ'ল? ক'ত বাজাৰ ক'ত? মোক কুঁহিয়াৰ দে, মিঠাই, জিলাপি। কুঁহিয়াৰ ৰাস্তাত হেৰা মিঠাই, হেৰা কমলা, 8টা কমলা 50 টকা। 8টা কমলা 50 টকা। আৰু আমাৰ আটা ক'ত গ'ল? আটা কামত গৈছে, হেৰা 10 টকা 30 টকা। আচলতে এইজনী মোৰ নাতি হয়, নাতিনী হয়। গতিকে মোৰ নাতিজনী অহা নাই, সি ড্ৰাইভাৰ কৰে, গাড়ী চলায়। নাতিজন আচলতে বাহিৰতে গাড়ী চলাই আছে। গতিকে মই নাতিনীজনক লগ পালোঁ। নাতিনীজনক লগ পাই মই মানে অলপ ষ্টেণ্ড কৰালোঁ। এইফালে মোবাইলত চা। এতিয়া আমি আহি পালোঁ শ্ৰী শ্ৰী আই ভগৱতী তীৰ্থস্থানলৈ। এতিয়া আমি সোমাম। এইটো মেইন গেটটো পাইছোঁ। আচলতে আমি এতিয়া সোমাই যাম। বহুত ভিৰ হৈ আছে। গতিকে ভিডিঅ' আমি তেনেকুৱা ধৰণৰকৈ আমি বিষয় বনাব নোৱাৰিম। গতিকে যিমানখিনি পাৰোঁ আমি চব লৈ আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। হাই গাইছ, এইবাৰ চোৱা, গাড়ী, বাইক, চাইকেল ইত্যাদি কৰি ইয়াতে পাৰ্কিং হয়। পাৰ্কিঙৰ টিকটটো কিমান লৈছে সেইটো মই নাজানো একচুৱেলি। হাই গাইছ, আহি ইয়াতে আমি লগ পালোঁ কি কয় টাৰ্জন আৰু কণিকা। কণিকা কিমান সময় হ'ল আহি ইয়াতে? মোৰ হ'ল 1 ঘণ্টামান হৈছে আহি পোৱা। 1 ঘণ্টামান হৈছে। সেয়া আছে লৈ আমি অলপমান কিবাখিনি ঘূৰিলোঁ, চালোঁ, বজাৰখিনি কেনেকুৱা হৈ আছে, মেলাখিনি চালোঁ। খুব মানুহ হৈছে দেই, এতিয়া আৰু মানুহ আহি আছে। তোমাৰ মুঠতে পূজা চোৱা শেষে হৈ গ'ল নেকি? এতিয়া যাবি? হোৱা নাই, আৰু চাম, মানে মানুহ আহি আছে। এতিয়াহে আৰু বেছি ভাল লাগিব চাই, মানে মানুহ বহুত হৈ আছে যে। হয় হয়, এতিয়াহে মানুহ আহি আছে, আৰু তাৰজন তুমি কাৰ লগত আহিছা? আমি ইয়াতো 3জন আহিছোঁ, অভিৰাজ, কুলেন্দু, মই। আৰু অভিৰাজ ক'ত গ'ল? অভিৰাজ অভিৰাজ বদমাছটো। আৰু কুলিন্দুজনো ক'ত গ'ল? কুলিন্দু নাই, ক'ত পলাইছে তাই? আচ্ছা ঠিক আছে। এনেকৈ পূজাখিনি চোৱা শেষ হ'ল? চোৱা শেষ হ'ল মানে ভালকৈ ঘূৰিব পৰা নাই ৰ। হয় নেকি? আচ্ছা ঠিক আছে। আৰু আমি আহি জ্যোতিৰ্ময় জয়গুৰুক লগ পালোঁ। জ্যোতিৰ্ময় জয়গুৰুঙে ভিডিঅ' বনাই আছে আৰু ময়ো ভিডিঅ' বনাই আছোঁ। দাদাক ৰখি বহুত সময়ৰ পৰা আহিল। এতিয়া আৰু যাম আমি ভিতৰত, পূজা চাম, অলপমান কৰোঁ। হয় হয়, আমাৰ আচলতে লেট হ'ল, অলপ দেৰি হ'ল। তাৰমানে আমি অলপ দোকান খুলিছিলোঁ যে, সেইটো কাৰণতে অলপ দেৰি হ'ল। গতিকে লগ পাম বুলি বহুত আশা কৰি আছিলোঁ। ঠিক থাকে লগ পালোঁ, খুব ভাল লাগিল। ধন্যবাদ। এতিয়া আমি বলক গোটেইবিলাকে পূজা চাম নেকি? পূজা নাই, বেছি সময় হোৱা নাই। আপোনালোকে চাব, বহুত ভিৰ আইধান মেলাত। এইটো ৰাস্তা দি খোজ কঢ়া নাযায়, এনেকুৱা ভিৰ হৈছে। আৰু এতিয়া কিছু সময়ৰ পিছত আৰু বেছি ভিৰ হ'ব। যিমান সন্ধিয়া হৈ যায় ইমান মানুহসকলেও মানে পূজাৰ স্থলীলৈ ওলাই আহে। আৰু এইটো আমাৰ মাইনা বদমাছ, এতিয়া আমাৰ খুব বদমাছ। এতিয়া আইধান মেলাটো আমি সম্পূৰ্ণকৈ দেখুৱাম গাছ। এতিয়া আমি পাহাৰৰ ওপৰত গোহাঁইবোৰ আপোনালোকক দেখুৱাম। আমি গৈ আছোঁ। বৰ্তমান বহুত মানুহ হৈছে। সিফালে নাম চলি আছে, আচলতে নামো আমি অলপ দেখুৱাম। এতিয়া আমি আইধান মেলাৰ মেইন মানে পূজাৰ গেটটো আমি পাইছোঁ। এই মেইন পূজাৰ গেটটো দি আমি সোমাই আমি ওপৰলৈকে সম্পূৰ্ণ মূৰ্তিটো নাই, আচলতে এনেকুৱা ঢিপৰে গোহাঁই বনাইছে। সেই ঢিপৰ গোহাঁইবোৰ আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। এতিয়া আমি পাহাৰৰ ওপৰলৈকে গৈ আছোঁ। পাহাৰৰ
আপোনালোকক গৈ আমি পূজা পাতল কৰিম আৰু গোহাঁইবোৰ আমি সকলো গোহাঁইবোৰতে আমি মানে সেৱা লওঁ। সেই সেৱা লোৱাৰ কাৰণে আমি পাহাৰৰ ওপৰত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। আৰু ইয়াতে হাৰিগান নহয় একচুৱেলি এইটো পুদুপুৰণ বুলিছে। আচলতে পুদুপুৰণ গান ইয়াতে হৈ আছে। আপোনালোকে চাওক কিছু সময়ৰ পিছত ওপৰৰ পৰা নামি অহাতে পুদুপুৰণ গীতটো অলপ সময় কাৰণে দেখুওৱাৰ বাবে আপোনালোকক নিশ্চয় চেষ্টা কৰিম। আৰু পাহাৰৰ ওপৰত উঠাতে ইয়াতে এটা পাখি কুঁৱা আছে। এই পাখি কুঁৱাখনত সকলোৱে আচলতে ভৰি ধুই এতিয়া পাহাৰত উঠিব, গোহাঁইবোৰক সেৱা সৎকাৰ তাতে কৰিব। গতিকে সকলো ইয়াতে ভৰি চৰি ধুই হেনা সকলো ইয়াতে পাহাৰৰ ওপৰত উঠিব আৰু মন্দিৰবিলাকত দেৱ দেৱতাবিলাকো সকলোৱে মানে সেৱা ল'ব। এতিয়া আমি দুয়োজনে ওপৰলৈকে গোহাঁইবোৰক সেৱা কৰিবলৈ উঠি আছোঁ। এতিয়া আমি একদম ওপৰলৈকে আহি পাইছোঁ। ওপৰৰ গোহাঁইবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বেক কেমেৰা কৰি সম্পূৰ্ণ দেখুৱাম। এতিয়া আমি আহি একদম তলৰ গোহাঁইটোলৈ আহি পেলাই আচলতে আমি তলৰ গোহাঁইটো এতিয়া আমি ভৰ্তি কৰিম। এতিয়া তলৰ গোহাঁইটো আমি ভৰ্তি কৰি যাম। আপোনালোকক বজাৰখন এতিয়া আমি দেখোন এইবোৰ আমাৰ একদম তলৰ গোহাঁইটো হয়। আচলতে এনেকুৱা দেখুৱাই নাযায়, আমি বেক কেমেৰা দি সকলো দেখুৱাই দিম, আপোনালোকে চাই থাকিব।